Assalamualaikum warahmatullahi wabarakatuh. So how are you all? I hope you are fine and keeping well at home. So today I am going to take your mathematics standard 1. মানে অসমীয়া মাধ্যমৰ প্ৰথম শ্ৰেণী বা ক্লাস 1 মই কি লম নতুন গণিত লম ঠিক আছে তোমালোকৰ ইয়াতে আমি অলমোস্ট কি কৰিছিলো ইয়াতে এইটো মোটামুটি পৃষ্ঠা নম্বৰ 31 চোৱা মই পৃষ্ঠা নম্বৰ 331 এটো তোমালোকে চোৱা কি দি আছে তলৰ কোনটো ঋতু বছৰ প্ৰথম ঋতু তৃতীয় ক্ৰমসূচক স্থানত বহিব যেনেকা প্ৰথম গ্ৰীষ্ম দ্বিতীয়ত বৰ্ষা তৃতীয়ত শৰৎ চতুৰ্থত হেমন্ত পঞ্চমত শীত আৰু ষষ্ঠমত বসন্ত এই ছটা ঋতু দি আছে অসমীয়াত ঋতু ছটা হয় না হয় ছটা না ক্ৰম অনুসাৰে মানে দি আছে সিৰিয়ালি দি আছে না এতিয়া কথাটো হল তোমালোকৰ কিতাপত লিখিছে এতে তোমালোকে এতে দেখিবলৈ যত্ন কৰা বছৰৰ প্ৰথম ঋতুৰ নাম তো প্ৰথম ঋতু কি এটো গ্ৰীষ্ম হয় না হয় তো প্ৰথম ঋতুৰ নাম কি আছে গ্ৰীষ্ম হ'ব হয় না ইয়াতে তোমালোকে গ্ৰীষ্ম লিখিব লাগিব তাৰ পিছত কি বছৰৰ দ্বিতীয় ঋতুৰ নাম দ্বিতীয় ঋতু কি আছিল বৰ্ষা না তো ইয়াতে বৰ্ষা লিখিব লাগিব ঠিক আছে তাৰ পিছত তোমালোকে চোৱা বছৰৰ তৃতীয় ঋতুৰ নাম কি আছে তোমালোকে কিতাপত দিয়া অনুসৰি শৰৎ হয় না শৰৎ লিখিব লাগিব চতুৰ্থ ঋতুৰ নাম কি দি আছে হেমন্ত লিখিব লাগিব পঞ্চম ঋতুৰ নাম কি দিছে শীত মানে ঠাণ্ডা যেটো সিজন তাৰপিছত ষষ্ঠ ঋতুৰ নাম কি দিছে বসন্ত হয় না হয় বসন্তটো লিখিব লাগিব তেনেকৈ কৰি নিজে তোমালোকে নিজে কৰিব পাৰিবা হয় না হয় তাৰ পিছত আছে কি আৰু এটা বস্তু তোমালোকে 32 নম্বৰ পৃষ্ঠাত চোৱা 32 পৃষ্ঠাত চোৱা কি দি আছে যে তলৰ ছবিবোৰ যে ক্ৰমসূচক স্থান শুদ্ধ ৰাইট চিন দিয়া বাওঁফালৰ পৰা প্ৰথম স্থান ধৰি চিলেক্ট কৰা মানে বাওঁফালে যেনেকা দিয়া আছে এনেকা ঘোঁৰাৰ ছবি দিয়া আছে তো 8 মানে 8 নম্বৰ ঘোঁৰাটোত আমি ৰাইট চিন দিব লাগে হয় না অষ্টম নম্বৰ ঘোঁৰাত ইয়াতে আমি বাওঁফালৰ পৰা গণিব বাওঁফালৰ পৰা স্থান ধৰি চিনাক্ত কৰা মানে বাওঁফালৰ পৰা গণনা কৰি যাব লাগিব যেনেকা প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠম সপ্তম অষ্টম এই অষ্টমৰ তলত কোনো টিক মাৰ দি আছে না নাই ঠিক তেনেকা কৈ যেনেকা পঞ্চম প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ ইয়াতে পঞ্চম এই যে এইটো পঞ্চম ইয়াতে টিক মাৰ দিব লাগিব মই দি দিলো ঠিক আছে নেক্সট কি দি আছে প্ৰথম ওই হোল্ডার ছবি দিয়েছে প্রথম মানে কি প্রথমটাই হরিণা তারপরে চতুর্থ এটা কি ছবি দিয়েছে কুকুরের ছবি তো প্রথম দ্বিতীয় তৃতীয় চতুর্থ এই চতুৰ্থৰ তলত টিক মাৰ দিব লাগিব এনেকুৱা কৰি তোমালোকে নিজে টিক মাৰবোৰ দিব পাৰিবা তাৰ পিছত কি দেখিছে বাওঁফালৰ পৰা প্ৰথম ধৰি দ্বিতীয় আৰু পঞ্চমত হালধীয়া ৰং কৰা তো ইয়াতে যেনেকা নেকি বাওঁফালৰ পৰা এটা গণনা কৰিব লাগে দ্বিতীয় আৰু পঞ্চম দ্বিতীয় হল এইটো প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম এইটো হল পঞ্চম এটো কি কৈছে হালধীয়া ৰং কৰিবলৈ কৈছে এই দুটো তোমালোকে হালধীয়া ৰং এনেকা কৰি দিব লাগিব এনেকা কৈ হালধীয়া ৰং যেনেকা মই পেন্সিল মাৰ্কাৰে কলা পেন এনেকা কৰি দি আছো জাস্ট বুজাবৰ ক্ষেত্ৰত তোমালোকে হালধীয়া ৰং কৰি দিব লাগিব বুজি পাইছা তাৰ পিছত যেনেকা আছে প্ৰথম দ্বিতীয় আৰু পঞ্চম কি হেউজীয়া ৰং কৰিব লাগে প্ৰথম কোনটো এইটো প্ৰথম তাৰ পিছত তৃতীয় দ্বিতীয় তৃতীয় এইটো তাৰপিছত পঞ্চম কোনটো চতুৰ্থ পঞ্চম এইটো পঞ্চম হয় নহয় এনেকুৱা কৰি কোনটোত কি কোৱাইছে তেনেকৈ গণনা কৰি ওলাই তোমালোকে নিজে নিজে কৰিব লাগিব তাৰ পিছত আহি গ'ল সৰল যোগৰ 1 ৰ পৰা 12 লৈ এইটো আমি পিছত কৰিম ঠিক আছে যেহেতু সময় নাটনি তো আজিৰ ক্লাছ মই বেছি দীঘলীয়া নকৰো মই ইহঁতটা সামৰণি মাৰিছো ধন্যবাদ